হেল্ল' এভৰিৱান, মাইনা ব্লগছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি মই বনাবলৈ লৈছোঁ নাৰিকলৰ লাড়ু। আহকচোন কি কি লাগে চাওঁ। 3টা নাৰিকল ৰুকি লৈছোঁ। এয়া লৈছোঁ চেনি আৰু এয়া ইলাইচি। এইটো কাপেৰে 3 কাপ চেনি দিছোঁ। 3টা নাৰিকলত 3 কাপ চেনি। ইফালে এখন কেৰাহী পাতি লৈছোঁ। গেছৰ চিম লো ফ্লেমত ৰাখিব। নাৰিকল ভাজোঁতে সাৱধান হ'ব যাতে তলত লাগি নলয়। গেছৰ ফ্লেম একদম শ্ল' কৰি ৰাখিব। ল' টু মিডিয়াম ফ্লেমত ভাজিব লাগিব। বহুতে কিন্তু কুকাৰত ভাজে, মই কিন্তু কেৰাহীখনত ভাজিহে ভাল পাওঁ। ইয়াতে এতিয়া মই দি দিম চেনিখিনি, একেলগে ভাজি থাকে। এতিয়া ভালকৈ লৰাই দিম। এয়া ধুনীয়াকৈ চেনিখিনি গলিবলৈ ধৰিছে। এতিয়া ভালকৈ লৰাই থাকিব লাগিব, কিন্তু সঘনাই লৰাব লাগিব, নহ'লে তলত লাগি যাব। তেতিয়া বগা নহ'ব, লাড়ুকেইটা ৰঙা হৈ যাব। এয়া দেখিছেনে, ধুনীয়াকৈ চেনিখিনি গলি গ'ল। এতিয়া ভাজি থাকিব লাগিব। আমাৰ নাৰিকল ভাজা হৈছে আৰু অলপ ভাজিব লাগিব, আঠা আঠা লাড়ুকেইটা বান্ধিব পৰা হোৱালৈকে। এতিয়া দি দিছোঁ ইলাচিকেইটা। এতিয়া ভালকৈ লৰাই দিব। এয়া নাৰিকল ভাজা হৈ গ'ল। এতিয়া লাহেকৈ গেছটো অফ কৰি গৰমে গৰমে লাড়ুকেইটা বনাব লাগিব, নহ'লে শুকাই যাব নাৰিকলখিনি। এয়া দেখিছেনে, ইমান ধুনীয়া বগা হৈ আছে, অকণো ক'তো ধৰা নাই। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।